নমস্কাৰ আপোনালোকৰ মাজত আগতে নতুন ভিডিঅ' আপোনালোকে চাইছে নমস্কাৰ 2.0 এটা মোৰ লগত আছে হাগুৰাম পাদুৰাম আৰু মুতুৰাম আমি কেইটা এতিয়া খেল এটা খেলিম ফাৰ্ষ্ট কোনে তাত পাইগে আমি ৰেচ এটা লাগিম 1 2 3 গো ঐ বাহ ঐ মজা ইহঁতে মোতকে বেছি আগত দৌৰিছে মোৰ আগৰ দৰে শক্তি নাই মোৰ আগৰ দৰে শক্তি নাই মই এটা বুঢ়া হ'লো বহলা দৌৰি দৌৰি বহুত ভাগৰ লাগি গ'ল এতিয়া হাগুৰাম পাদুৰাম গুচি গ'ল এতিয়া মোৰ লগত আছে মুতুৰাম আমি যেতিয়া আহিছোঁ মৰিগাঁও ষ্টেডিয়ামলৈকে আমাৰ ঘৰৰ ওচৰতে আমি তাত এতিয়া অলপ খোজ কাঢ়িম হা ব'লা চাই থাকিব নমস্কাৰ 2.0 গ'লিয়ে মুতুৰাম অলপ খোজকাঢ়ি দিছোঁ ষ্টেডিয়ামত আহি পেলাই এইটো সকলোকে কৈছোঁ আপোনালোকক কৈছোঁ এতিয়া ময়ে বুলিয়ে নহয় এই স্বাস্থ্যৰ কথা লক্ষ্য ৰাখি মৰ্ণিং হওক বা ইভিনিঙে হওক আপোনালোকো খোজকাঢ়িব এইটো ভাল আচলতে আপোনালোকে লগ পাই আছিলোঁ হওক মোৰ বন্ধু এজনক লগ পালোঁ একে অতি মোৰ বড়োৰমৰ বন্ধু এজন ৰঞ্জিত বড়ো দেখিছা তেওঁ বহুত খেলি আছে এতিয়া বহুত এক্সাৰচাইজ কৰিলোঁ ভাগৰ লাগি গৈছে এতিয়া যাওঁগৈ হাগুৰাম পাদুৰাম মুতুৰামক বিচাৰোঁগৈ ব'লক আছে এইকেইটা ইয়াতে আছে ক'ৰবাত হাগুৰাম পাদুৰাম মুতুৰাম ক'ত গ'লি ব'লক বিচাৰি যাওঁ এইকেইটা পালোঁ এইকেইটা কি কৈ আছ তই ভাগৰ লাগিছে বোলে সিহঁতক এতিয়া আন্ধাৰ হৈছে চাওক বেলি ডুবি গ'ল আন্ধাৰ হৈ গ'ল ঘৰলৈ যাওঁ ব'লক আন্ধাৰ হৈ থাকিলে ইয়াত থাকিলে বেয়া লাগিব ন এতিয়া ঘৰলৈ গৈ আছোঁ বৰ্তমান এইখিনি এটা বস্তু শুনা পালোঁ দেই আপোনালোকক শুনাম লাহেকৈ শুনিব অলপ ধৈৰ্য দি শুনক এই চৰাই চিৰিকটি চাউণ্ডটো এনেকৈ ভৱিষ্যতলৈ থাকিলে ভাল লাগিব যদি পিছলৈ এনেকৈ নাইকিয়া হৈ যায় তেতিয়া কিন্তু বেয়া লাগিব এনেকৈ চাই থাকিব নমস্কাৰ 2.0 এতিয়া ঘৰলৈ গৈ আছোঁ আন্ধাৰ হ'ল ব'লক পালোহি জাষ্ট মুখ হাতখন ধুই লওঁ প্ৰথমতে তাৰপিছত কিবা এটা খাব লাগিব হৈ গৈছে মুখখন ধুই এতিয়া পেট পূজা লাইটটো লগাই লওঁ ৰাম নাই একো নাই ৰুটি বনাওঁতে লাগিব 20-25 মিনিটমান আৰু এইখিনি সময়ত ভাতটো খাব নোৱাৰি অতি সোনকালে 1-2 মিনিটত হোৱা বস্তু এটাই আছে আমাৰ ইয়াত মেগী আহা মেগীটো আমাৰ ইয়াত আছে ইয়াত মেগী নাই আছে ব'লা যিহেতু মেগী বনাওঁতে আইটেমখিনি লাগিব আইটেমখিনি এতিয়া ৰেডি হৈ গৈছে এয়া চাওক গাজৰ বিলাহী নহয় বিলাহী গাজৰ ঠিক আছে বিলাহী গাজৰ এইটো মেগী এইটো আছে যিকোনো এটা বস্তু বনাওঁতে প্ৰথম কি দৰকাৰ হয় গম পাইছে নাই জুই লাগিব ফাৰ্ষ্ট এইটো এনেকৈ দি অ'কে জুই দিব পানী দিব অ'কে এনেকৈ দিব পানী বনাই আছোঁ চাই থাকিব পানী দিয়াৰ লগতে মেগী আৰু মছলা লগতে দি নিদিব অকল মছলাটো দিব ফাৰ্ষ্ট এইটো এনেকৈ মছলাটো দিব তাৰপিছত ভেজিটেবলছখিনি গোটেইখিনি দি দিব 5 মিনিট বইল কৰিব বইল মছলাখিনি বইল হৈ ধুনীয়াকৈ ৰেডি এইখিনি হৈ আছে এতিয়া মেগীটো দিব লাগিব মই আপোনালোকক কিয় মানে মেগীটো দেৰিকৈ দিব দিছিলোঁ মানে সোনকালে মেগীটো দিলে বেছি বইল হৈ যায়গৈ মানে ঢিলা হৈ থাকিলে ভাল লাগে খাই পেলাই চাই থাকক এনেকৈ হৈ গৈছে মই বনাইছোঁ এইটো ইমান টেষ্টি গ'লে খাই বৈ ৰেডি পেট ভৰি গ'ল এতিয়া 5 মিনিটলৈ একো খাব নালাগে আপোনালোকে ভাবিছে চাগে মই এতিয়া কাপোৰ পিন্ধি কিয় কৰিম বজাৰৰ পৰা আহোঁগৈ ব'লক গাখীৰ আছে নেকি ফাৰ্ষ্ট বজাৰটো হৈ গ'ল গাখীৰটো ল'লোঁ এটা অৰ্ডাৰ নেক্সট বজাৰ আছে ব'লক নেক্সট ব্ৰেড ল'লোঁ মিঠাই ল'লোঁ এইকেইটা বেছি বজাৰ নাছিলে বাৰু সৰু কেইটামান বজাৰ আছিলে এতিয়া আকৌ ঘৰলৈ যাব লাগিব ব'লক
বজাৰ আহি অলপ আড্ডা মাৰি নগ'লে মোৰ ভাল নালাগে কাৰণ মোৰ লগৰকেইটা লগ পাইছোঁ সিহঁতকেইটা এইকেইটা অঘৰীকেইটা কাম কি তহঁতৰ এই ম'ম' চুপ অলপ লৈ আহ এই ম'ম' চুপ আহি গৈছে সুন্দৰ একো খোৱা নাই বহুত ভোক লাগিছে মোৰ সুন্দৰ লাগিছে অলপ কথা পাতোঁ আপোনালোকে চাই থাকিব এনেকৈ নমস্কাৰ 2.0 বহুত কথা পাতিলোঁ এতিয়া বাইকখন পালোঁ এতিয়া ঘৰলৈ আগমন বলক বজাৰৰ পৰা আহি পালোঁ মোবাইলটো চাৰ্জ নাছিলে ঘৰত মোবাইলটো চাৰ্জ দিলোঁ আমাৰ ঘৰৰ ওচৰত অভিমন্যু বধ ৰিহাৰ্চেল হৈ আছিলে ৰিহাৰ্চেলত গ'লোঁ বহুত দেৰি হৈ গ'ল 10টা বাজিল এতিয়া ভাত খাবলৈ টাইমো হৈ গ'ল ভাতটো ঘৰত বাঢ়িলে এয়া চাওক মোৰ ভাত বনাই ৰেডি আমাৰ ভাত খাবলৈও ৰেডি কিন্তু এটা ডাঙৰ কথা বৰমাহঁতৰ ঘৰত ভাত খাবলৈ মোক মাতিছে এতিয়া কি কৰিম ইয়াতো ঘৰত ভাত বৰমাহঁতৰ ঘৰতো ভাত এতিয়া কি কৰিম জানে এই ভাতকেইটা বৰমাহঁতৰ ঘৰত খামগৈ এতিয়া আমাৰ ঘৰৰ ফেমিলিৰ কথাই বেলেগ কথা আমাৰ যদি আলু পিটিকাও যদি বনায় এই ঘৰৰ পৰা আন ঘৰলৈ ট্ৰান্সফাৰ হৈ থাকে সেইটো কিন্তু অকল নমস্কাৰ 2.0 ওপৰতে দেখা পাব ব'লক এই ভাতকেইটা খাবলৈ যাম এতিয়া ক'ত জানে বৰমাহঁতৰ ঘৰত ব'লক ভাত খাবলৈ গৈ আছোঁ না আচলতে কি জানে নাজানে এতিয়া মোৰ ঘৰতো ভাতটো বনালে তাতে বৰমাহঁতৰ ঘৰতো ভাতটো বনালে এতিয়া মই কাকো না ক'বতো নোৱাৰোঁ সেইকাৰণে মোৰ ঘৰৰ ভাতকেইটা লৈ আহিছোঁ বৰমাহঁতৰ ঘৰতে খামগৈ ব'লক এতিয়া বৰমাহঁতৰ গেটখন খুলিলোঁ সুন্দৰ কৰি ভাতকেইটা লৈ আহিছোঁ ব'লক সুন্দৰকৈ ভাতকেইটা খাওঁগৈ এয়া পাই গৈছোঁহি আৰু ভাত বনাই ৰেডি এতিয়া খাবলৈ লাগিব নমস্কাৰ 2.0 আপোনালোকে চাই থাকিব এইপিনে বনাই আছে মাংস কিয় ভাত খাবলৈ মাতিছিলে গম পাইছিলে মাংস বনাই আছে কাৰণ আমাৰ ঘৰত মাছ বনাই আছিলে একো নাই বাৰু কিন্তু ভাতকেইটা খাবলৈ মাতিছে সেইকাৰণে ঘৰৰ পৰা ভাতকেইটা লৈ আহিছোঁ আৰু না ক'ব কাকো মানে মই না ক'ব নোৱাৰোঁ আমি না ক'ব কেতিয়াও নোৱাৰোঁ এতিয়া খাবলৈ ৰেডি গাজ টেঙা ভাত মাংস খাবলৈ লৈছোঁ লগ পাই আছোঁ চাই থাকিব এনেকৈ ভাতকেইটা খাই হৈ গ'ল অলপ বাটৰ পৰা আহোঁগৈ ব'লক আমাৰ নামঘৰৰ ওচৰৰ পৰা আহোঁগৈ ঘৰত যামগৈ আৰু ইমান দিনৰ পৰা যে ভিডিঅ' বনাই আছিলোঁ যোৱা ভিডিঅ'টো দেখাইছিলোঁ আমাৰ নামঘৰত যিডাল হ'ব এইডাল যে অভিমন্যু বধটো ইয়াৰ ভিডিঅ'টো যে আপোনালোকে চাই মানে পাহৰিব নোৱাৰিব কেনেকুৱা ভিডিঅ' বনাম এতিয়া ঘৰলৈ যাম বাৰু কিয় মানে ভালকেইটা খালোঁ ন অলপ মানে বাটলৈ ওলাই আহি নাহিলে বেয়াটো লাগে ৰাতি হ'ল এতিয়া ঘৰলৈ যামগৈ ব'লক নাটকখন চাব লাগিব কিন্তু নাটকখন দেখাব নোৱাৰিলেও কিন্তু জমনিখিনি দেখাম মই কৰা জমনিখিনি নমস্কাৰ 2.0 কৰা জমনিখিনি চাব লাগিব কিন্তু আপোনালোকে ব'লক ঘৰৰ ভিতৰলৈ যাওঁ ভৰি হাত ধুই বিচনা পালোহি এতিয়া বহুত ভাগৰি পৰিছোঁ মই কালিলৈ লগ পাই আছোঁ ভৰি হাত ধুই বিচনা পালোহি এতিয়া বহুত ভাগৰি পৰিছোঁ মই কালিলৈ লগ পাই আছোঁ গুড নাইট গুড মৰ্ণিং নমস্কাৰ এতিয়া বাছ কৰি আছোঁ এইখিনি এষাৰ কথা কওঁ আপোনালোকক আজিৰ দিনটো আপোনালোকৰ শুভ হওক এনেকৈ মৰম কৰিব এনেকৈ ছাপৰ্ট কৰিব আজিৰ ভিডিঅ'ত এইখিনি সামৰণি মাৰিছোঁ আপোনালোকে চাইছে নমস্কাৰ 2.0 গুড